নিশ্চয় জানিব পাৰিছে যে অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ যোৱা 15 অক্টোবৰৰ এটা অৰ্ডাৰ কেছ নাম্বাৰ WPC 4237/2025 এই কেছটোৰ ওপৰত অনাৰেবল হাইকোৰ্টে এটা অৰ্ডাৰ ইছ্যু কৰিছিলে। সেই অৰ্ডাৰত কৈছিলে যোৱা 21 জুলাই তাৰিখে যিখন ইয়াত আঞ্চলিক পঞ্চায়তৰ মিটিং হৈছিলে, য'ত সভাপতি আৰু উপসভাপতি নিৰ্বাচিত হৈছিলে, সেই মিটিংখন ছেট এছাইড কৰি পেলাই অনাৰেবল হাইকোৰ্টে আজি 25 তাৰিখে পুনৰ মিটিংখন পাতিবলৈ হুকুম দিয়ে। আৰু সেই অৰ্ডাৰৰ ভিত্তিত জিলা আয়ুক্ত মহোদয়ে আমাক অথৰাইজ কৰে। মই জিলা পৰিষদৰ CEO হিচাপে আৰু আমাৰ দৈথুন ৱাৰী, তেওঁ এছিষ্টেণ্ট কমিশ্যনাৰ, আমাৰ BDO ডাঙৰীয়া, আমাক এই BDO কাৰ্যালয়তে সভাখন পুনৰ অনুষ্ঠিত কৰিবলৈ হুকুম দিয়ে। আৰু সেই হুকুম অনুসৰি আমি আজি সভাখন অনুষ্ঠিত কৰিছিলোঁ। আৰু অনাৰেবল হাইকোৰ্টে এটা কথা কৈছিল যে পঞ্চায়ত কনষ্টিটিউশ্যন ৰুল 48, এই 48 ৰুলৰ অধীনত যিখিনি প্ৰভিজন আছে সেই প্ৰভিজনখিনি ফ'ল' কৰি পেলাই আমি সভাখন পাতিব লাগে। গতিকে আমি একৰ্ডিংলি ৰুল 48 অনুযায়ী তাত যিখিনি প্ৰভিজনছ আছে সেইখিনি আমি ফ'ল' কৰি পেলাই আমি সভাখন অনুষ্ঠিত কৰিছিলোঁ। আৰু আজি দেখা গ'ল আমি 10টা বজাত সময় দিছিলোঁ, 10টাৰ পৰা আমি 11টা বজালৈকে ৰ'লোঁ। আমাৰ ৰুল 48ত আমাক দিয়া নিৰ্দেশনা অনুযায়ীয়ে আমি দেখিলোঁ যে যিমান সংখ্যক সদস্য আমাৰ আজি সভাখন পাতিবলৈ প্ৰয়োজন আছিল, সিমানখিনি সদস্য উপস্থিত নাছিলে। নিৰ্দিষ্ট সংখ্যক আমাৰ সদস্য অনুপস্থিত আছিল, যাৰ কাৰণে আমি আমাৰ ৰুল 14 মতেই আমি আজি সভাখন স্থগিত কৰিব লগা হ'ল। আৰু আমি যিসকল সদস্য আহিছে তেওঁলোকক আমি জনাই দিলোঁ আমাৰ সিদ্ধান্ত। আৰু ইয়াৰ পিছত আমি জিলা আয়ুক্ত মহোদয়ক আমি এটা প্ৰতিবেদন দিম। আৰু জিলা আয়ুক্ত মহোদয়ে আজিৰ পৰা 15 দিনৰ ভিতৰত এটা ডেট পুনৰ নিৰ্ধাৰণ কৰিব আৰু সেই হিচাপে আমাৰ সভাখন অনুষ্ঠিত হ'ব। ধন্যবাদ। আজি সভাখনত আমাৰ টোটেল 15 জন 16 জন আছিলে, চাওকচোন। হা নাই সেইটো দুজন আমাৰ হেৰি আছে না, চাৰে মাইলে আৰু হেৰি চাই নাচাই মাইলে 16 17 হ'ব তেতিয়া। আগতে কিমান হ'ব? 17 হ'ব। আজি মুঠ মানে আমাৰ আঞ্চলিক পঞ্চায়তখনৰ মুঠ সদস্য সংখ্যা এনেকুৱা যে ডাইৰেক্টলি ইলেক্টেড মেম্বাৰ 18, আৰু যি গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টসকল 18 36, আৰু মাননীয় MP মহোদয় আৰু মাননীয় MLA মহোদয়, গতিকে 38। আউট অফ 38 আমাৰ আজি উপস্থিত আছিল কিমান? 17। গতিকে আৰু কিছু সংখ্যক সদস্যৰ প্ৰয়োজন আছিল, গতিকে নোহোৱাৰ কাৰণে আমি আজি সভাখন স্থগিত কৰিব লগা হ'ল। আগতে তেওঁলোকে যিসকলে 7জন নে 8জন যিসকলে এগ্ৰিভ পাৰ্টি বা যিসকলে উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিছিলে, তেওঁলোকে ক'ব বিচাৰিছিলে যে তেওঁলোকে নটিচ পোৱা নাছিল। কিন্তু আমাৰ ইয়াত BDO ডাঙৰীয়াই যিখিনি নটিচ চাৰ্ভ কৰিছিলে, তেওঁলোকৰ ফালৰ পৰা নটিচ চাৰ্ভ কৰা হৈছিল, কিন্তু তাৰ নিৰ্দিষ্ট ঠাইত তেওঁলোকে নটিচখিনি পোৱা নাইকিয়া বুলি কৈছে। কিন্তু আমি জনামতে নটিচ তেওঁলোকে গ্ৰহণ কৰা নাছিল। যি কি নহওক, এইটো কোৰ্টে সকলোকে নটিচ দিছিলে। আমাৰ BDO ডাঙৰীয়াও তেওঁৰ বক্তব্য কোৰ্টত উপস্থাপন কৰিছিলে। আমাৰ আয়ুক্ত মহোদয়ৰ ফালৰ পৰাও উত্তৰ গৈছিল। সকলোখিনি চাই পেলাই কোৰ্টে আগৰ সভাখন ছেট এছাইড কৰি পুনৰ সভা অনুষ্ঠিত কৰিবলৈ হুকুম দিয়ে। ফুল কমিটি নহয়, সভাপতি আৰু উপসভাপতি। এইটো হাইকোৰ্টে ছেট এছাইড কৰিছে যে, আৰু তাৰপিছত আৰু বেলেগ অৰ্ডাৰ ইছ্যু হোৱা নাই। হাইকোৰ্টৰ অৰ্ডাৰ আছে। এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিলে আমাৰ অসুবিধা হয়। আপুনিও জানে, মই ইমান ধুনীয়াকৈ কথাখিনি কৈছোঁ। কাৰ ভুলৰ কাৰণে সুধিলে এতিয়া আমি কোৰ্টৰ ওচৰলৈ যাব লাগিব। কাৰ ভুলৰ কাৰণে হৈছে শুনক, আপোনালোকে কিছুমান কথা আপোনালোকে আমাতকৈ বেছি ভালকৈ জানে।
আমাৰ কাৰ্যালয়ৰ ফালৰ পৰা নটিচ নিশ্চয় পঠাইছে, তেওঁলোক নটিচ পোৱা নাই। বহুদিন ধৰি সদস্যসকল দেখোন ঘৰতে নাছিলে। কিয় নাছিল, ক'ত আছিল, এইবিলাক আমাতকৈ আপোনালোকে বেছি ভালকৈ জানে দেই। থেংক ইউ।